নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেউতাৰ বাৰ্থডে বুলি ঘৰতে এটা কেক বনালোঁ বুলি ভাবিলোঁ আপোনালোককো দেখাই দিওঁ কেনেকৈ বনালোঁ। ময়দা 2 কাপ দিম, 1 কাপ ময়দা দিলোঁ, ময়দা 2 কাপ দিব, তো চেনি 1 কাপ দিব, ৰিফাইন 1 কাপ দিব, কণী 2টা দিব। আপুনি বেছিকৈ বনাব হ'লে বস্তুখিনি পৰিমাণটো বেছিকৈ দিব লাগিব। মই বেছিকৈ নবনাওঁ বাবে তেনেকৈ দিলোঁ। 2 কাপ ময়দা, 1 কাপ চেনি, 2টা কণী, 1 কাপ ৰিফাইন, আৰু এয়া অৰিঅ' বিস্কুটৰ গুড়ি কৰি লৈছিলোঁ কালাৰটো আহিবৰ কাৰণে। অকণমান অৰিঅ' বিস্কুটৰ গুড়ি ভালদৰে এটা মিক্স কৰি ল'ব। মিক্সটো ভাল হ'লে কেকটো ভাল হয়। মিক্সটো বহুত ভালকৈ কৰিব লাগে। অকণমান মিক্সটো বেছি ডাঠ নালাগে, মিক্সটো ডাঠ কৰিলে অকণমান বেয়া হয়। ডাঠ কৰিব নালাগে, পাতলকৈ ৰাখিব লাগে। এতিয়া গাখীৰ 1 কাপ দি দিম। এতিয়া গাখীৰ দি ল'লোঁ। আকৌ মিক্স কৰিব। এইটো চচপেনতে বনাম মই গেছত। ইয়াতে ৰিফাইন দি দিছোঁ অকণমান। ৰিফাইনটো মুচি ল'ব চাৰিওফালে। বাটাৰ পেপাৰ এখন দি দিম এতিয়া। বাটাৰ পেপাৰখন মই জোখত কাটি লোৱা আছে। বাটাৰ পেপাৰখন জোখত কাটি লৈছোঁ। বহা জোখত দি দিব। বাটাৰ পেপাৰ দিব লাগে বুলি কোনো কথা নাই। আপোনাৰ তাত যদি বাটাৰ পেপাৰ নাই, আপুনি কাগজো দিব পাৰে। কাগজৰ ওপৰত ৰিফাইন দিব পাৰে, তেনেকৈ দিব পাৰে। এইটো কেৰাহী দি দিলোঁ। গেছটো অন কৰি কেৰাহীৰ ওপৰত বালি দিছোঁ। এয়া বালিখিনি ভালদৰে গৰম হ'ব লাগিব। অকণমান ভাজি লৈছোঁ। বালিৰ ওপৰত চচপেনটো বহাই দিম। জুইটো অকণমান কম ল' ফ্লেমত ৰাখিব। আধা ঘণ্টা থাকিলে হৈ যায় কেক। আধা ঘণ্টা ৰাখিব। ঢাকনি মাৰি দিম। ঢাকনি মাৰি শলাৰে টুথপিকেৰে চাব। টুথপিক, লাঠি, যিকোনো লাঠিৰে চালেও হ'ব। যদি লাগি ধৰিছে তেতিয়াহ'লে বস্তুটো হোৱা নাই। যদি লাগি নধৰে তেতিয়াহ'লে হৈ গৈছে। মোৰ হৈ গৈছে ৰেডি। এতিয়া ওলাই ল'ম। মই বস্তু এটা পাহৰি গ'লোঁ। বেকিং পাউডাৰ দিবলৈ মই পাহৰি গ'লোঁ। আপোনালোকে এইটো ভুল নকৰিব, দিব, তেতিয়া ফুলিব ভালদৰে। মোৰ দোকানটা নুফুলিলে। আৰু এতিয়া ডেক'ৰেশ্যনৰ কাৰণে মই মিল্কী বাৰ চকলেট দি দিম ওপৰত। মিল্কী বাৰ্ক, এয়া মিল্কী বাৰ্ক আৰু জেমছ, কিচমিচ এনেকৈ দি দিছোঁ ওপৰত। এনেৰে চিম্পলকৈ ডেক'ৰেশ্যন এটা কৰি দিলোঁ। চব কেনেকুৱা লাগিল। হঠাৎ বনালোঁ দেউতাৰ বাৰ্থডে কোনো প্লেনিং নাছিলে। আমি ঘৰতে এনে এটা কেক বনাইছিলোঁ দুটাই মিলি কিনে। দেউতাক ছাৰপ্ৰাইজ দিম বুলি, কিন্তু দেউতাই আমাক ছাৰপ্ৰাইজ দি বহি থাকিলে। দেউতাই বজাৰ কৰি লৈ আহিলে চবখিনি। এতিয়া ৰাতিলৈকে খানা। তো খানাত কি হয়, কোন কোন আহে, কি চবখিনি দেখাম। ভিডিঅ'টো চাই থাকক। চাগে দেউতাই বজাৰ কৰি লৈ আহিলে চবখিনি। এতিয়া আৰু লাও খাৰ চব্জি কুটি আছোঁ। তৰকাৰী আৰু লাও খাৰ। এফালে দেউতাই মাছ ভাজি আছে। দেউতাকে মাছ ভাজিব লগাই দিলোঁ, বোলো অলপ ভাজি দিয়ক দেউতাই মাছখিনি। দেউতা এইফালে চাই দিয়কচোন। দেউতা নিজৰ বাৰ্থডেত মাছ ভাজিবলৈ লগাই দিলোঁ। এতিয়া ভিতৰত দেখাম কি কৰি আছে। ভিতৰত কি বনাইছা? তেওঁ ভালদৰে নক'লে কি বনাই আছে। এইবাৰ এইফালে দেখাম। মায়ে তামোল কাটি আছে। আৰু বাহিৰত দেখাম এতিয়া চব্জি বনাই আছে। চাওক পানীলাও খাৰ। ভিতৰত দালি চম্ভাৰৰ কাৰণে পিঁয়াজ দিলে আৰু দালি চম্ভাৰ দিব। পিঁয়াজ ভাজি আছে। হাঁহি আছে, ভিডিঅ' কৰি আছে কাৰণে। বাৰ্থডে আজি ককাৰ বাৰ্থডে। কাৰ বাৰ্থডে? কাৰ বাৰ্থডে? ককাৰ। জোৰকৈ কোৱা। চব তেতিয়া কোৱা নাছিলে কি আঞ্জা বনাইছে। এতিয়া দেখাওঁ। মাছৰ আঞ্জা বনাই আছে। চাওক, আৰু এইবাৰ বাহিৰত লৈ গৈছোঁ। ভণ্টি হাই দিয়া। এইফালে মিষ্টাৰে মাংস বনাই আছে। দেউতা চাই আছে। ৰন্ধাৰ পিছত দেখাই আছোঁ আগৰ পৰা। চাইডে এইফালে কি বনাই আছে? মাংস, চিকেন বনাই আছে। এইফালে এতিয়া দেখাম ভাগিনকেইটাক এটা ব্যস্ত কৰি থৈ দিছোঁ। বহুত উৎপাত কৰে, এইবিলাক বজাব দি থৈ দিছোঁ এতিয়া।
এইফালে দেখাই আছোঁ এইফালে দাদা বহুত বহি আছে বৰমা বহিছে এতিয়া কেক কাটিম আৰু দেখাম Happy birthday to you. Happy birthday to you. Happy birthday. Happy birthday. Happy birthday to you. Happy birthday to you. यही दुआएं हैं पर तेरे जन्मदिन पर तुम मुस्कुराते रहो ऐसे ही जीवन भर जो है तेरे अरमा वो हो जाए पूरे और लग जाए तुमको उम्र मेरी চাওক এইফালে ভাত দি দিলোঁ দে ভিডিঅ' কৰিছে দে এ ভাতটো খাই লওঁ ককা ভিডিঅ' বনাই নহয় বেছি এইটো দিনত আৰু যেতিয়া বাৰ্থডে আহে এতিয়া ফূৰ্তি কৰিম আৰু বঢ়িয়া ককা চুম এটা দিয়া দিয়া আৰু আবাৰ লগ পাম কোৱা ফূৰ্তি কৰিম বাৰ্থডে এয়া ভাগিনহঁত যাব ওলাইছে মন্দিৰত বাই 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 বাই